নমস্কাৰ বন্ধুসকল, আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ সাৰাউণ্ডিং মানুহখিনিয়ে এই 2-3 মাহ ধৰি বম ব্লাষ্টৰ নিচিনা শব্দ এটা শুনি আহিছে। শব্দৰ সোৰ্সটো কি হয়, ক'ত হয়, সেইখিনি আমি গম নোপোৱাৰ কাৰণে আমাৰ ভালেখিনি সন্ত্ৰাসৰ সৃষ্টি হৈছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। সেইটোৱে শব্দ ক'ত কেনেকৈ সৃষ্টি হৈছে সেইখিনি কথা মই এই ভিডিঅ'টোত কমপ্লিটলি ডিছকাছ কৰিব ট্ৰাই কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, টেনশ্যন ল'ব লগা একো কাৰণ নাই। যোনটো শব্দ প্ৰডিউচ হৈছে সেইটো আমাৰ ইণ্ডিয়ান এয়াৰফৰ্চে প্ৰেক্টিছৰ টাইমত এৰোপ্লেনটোৰ পৰা সৃষ্টি হোৱা এটা শব্দ। সাধাৰণতে আগতে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ওপৰত তেনেকুৱা টাইপৰ একো প্ৰেক্টিছ হোৱা নাছিলে ইণ্ডিয়ান এয়াৰফৰ্চৰ। তো এতিয়া নতুনকৈ 2-3 মাহমান হ'ল চাগে। তো তেতিয়াৰ পৰা তেওঁলোকে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আকাশ মাৰ্গত প্ৰেক্টিছ আৰম্ভ কৰিছে। তো তাৰ কাৰণে এইবিলাক শব্দৰ প্ৰডিউচ হৈছে। এই শব্দটো আচলতে হয় কি, যিকেইটা এৰোপ্লেন ইণ্ডিয়ান এয়াৰফৰ্চে ইউজ কৰে সেইবোৰ এৰোপ্লেনৰ স্পীড আপোনাৰ শব্দৰ স্পীডতকৈ বেছি হয়। তো তাৰ কাৰণে এনেকুৱা টাইপৰ বমৰ শব্দ এটা সৃষ্টি হয়, যোনটোক আমি ছুপাৰছনিক বম বুলি কওঁ। বন্ধুসকল, এইটো হ'ল এটা চাউণ্ড বক্স। চাউণ্ড বক্সটোত আমি অন কৰাৰ লগে লগে এনেকুৱা টাইপৰ চাউণ্ড ৱেভ এটা ৰিলিজ হয়, যোনটো চাউণ্ড ৱেভ আমাৰ কাণত আহি পৰাৰ পিছত আমি তাৰ পৰা শব্দ শুনিবলৈ পাওঁ। আমাৰ যিকোনো শব্দ এনেকুৱা টাইপে প্ৰডিউচ হয়। তো মই এইটো চিম্পল আকৃতিত চাউণ্ড ৱেভ এটা দেখুৱাই আপোনালোকক বুজাব ট্ৰাই কৰিলোঁ। এতিয়া বন্ধুসকল, আকাশ মাৰ্গত আপোনালোকে যিমানবোৰ এৰোপ্লেন দেখে সেইবিলাকৰ স্পীড কিমান হয় বুলি ভাবে বাৰু? পেছেঞ্জাৰ এৰোপ্লেনখিনিৰ স্পীড যিহেতু চাউণ্ড ৱেভৰ স্পীডতকৈ কম হয়, তো পেছেঞ্জাৰ এৰোপ্লেনখিনিয়ে ছুপাৰছনিক চাউণ্ড প্ৰডিউচ কৰিব নোৱাৰে। সহজ ভাষাত যদি ক'বলৈ যাওঁ, এৰোপ্লেনটো গৈ পোৱাৰ আগতে তাৰ চাউণ্ডটো গৈ পায়। এতিয়া ফাইটাৰ এৰোপ্লেন এটাৰ স্পীড আৰু চাউণ্ডৰ স্পীড যদি ছেম হয়, তো চাউণ্ড ৱেভ কেনেকুৱা টাইপৰ প্ৰডিউচ হয় সেইটো মই এনিমেশ্যনত বুজাব ট্ৰাই কৰিছোঁ। এতিয়া ফাইটাৰ এৰোপ্লেন এটাৰ স্পীড যদি চাউণ্ডৰ স্পীডতকৈ বেছি হয়, তেতিয়া ছুপাৰছনিক বমৰ সৃষ্টি হয়। মই এনিমেশ্যনত সেইটো আপোনালোকক দেখুৱাব ট্ৰাই কৰিছোঁ। আজি ভিডিঅ'টো ইমানেই। এই ভিডিঅ'টোৰ জৰিয়তে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ সাৰাউণ্ডিং এৰিয়াখিনিত বমৰ শব্দ কেলে হৈ আছে সেইটো বেছিক আইডিয়া এটা দিব ট্ৰাই কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব। আপোনালোকে চাই আছে টাৰ্মছ উইথ এছ কছাৰী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।